নমস্কাৰ বন্ধুসকল, আপোনাক আকৌ এবাৰ স্বাগতম জনাইছো টেক বতৰালে। কেন্দ্ৰীয় বিদ্যালয়ত ওলাইছে বিভিন্ন শিক্ষক পদৰ বাবে চাকৰি। কাউন্সিলৰ, টিজিটি, পিজিটি, পিআৰটি, কম্পিউটাৰ ইনষ্ট্ৰাক্টৰ, এক্সপাৰ্ট, নাৰ্ছকে ধৰি আৰু বহুতো পোষ্ট। আমি এই ভিডিঅ'টোত এই পদসমূহৰ বাবে কি লাগিব, কোৱালিফিকেশ্যন আৰু কেনেকৈ কৰিব পাৰিব আপুনি এপ্লিকেশ্যন, ইয়াৰ বিষয়ে ডিছকাছ কৰিবলৈ গৈ আছো। তেনেহ'লে আহক আগবাঢ়ো। যিসকল বন্ধু বান্ধৱীয়ে আমাৰ এই চেনেল প্ৰথমবাৰৰ বাবে চাই আছে, তেখেতসকলক মই জনাই দিওঁ, আমি আপোনাৰ বাবে বিভিন্ন চাকৰি সম্বন্ধীয় খবৰ আৰু লগতে বিভিন্ন কেৰিয়াৰ সম্বন্ধীয় খবৰ লৈ আনিবলৈ চেষ্টা কৰোঁ। তেনেহ'লে সোনকালে ছাবস্ক্ৰাইব কৰি লওক। কেন্দ্ৰীয় বিদ্যালয়ৰ এই নটিফিকেশ্যনটো চাবলৈ যাব লাগিব আপুনি www.techbotara.in লৈ। techbotara.in লৈ যোৱাৰ পিছত এই নটিফিকেশ্যনটো ক্লিক কৰিলে আপোনাৰ সন্মুখত খোল খাব এনেকুৱা এখন পেজ। ইয়াতে বিভিন্ন পোষ্টৰ নাম দিয়া আছে, লগতে ইয়াত কি কি এডুকেশ্যনেল কোৱালিফিকেশ্যন ইয়াৰ বিষয়েও দিয়া আছে। কেন্দ্ৰীয় বিদ্যালয়ে এপ্লিকেশ্যন বিচাৰিছে টিজিটি, পিজিটি, কম্পিউটাৰ ইনষ্ট্ৰাক্টৰ, এক্সপাৰ্ট, নাৰ্ছ আৰু বহুতো পোষ্টৰ বাবে। তেনেহ'লে কি হয় এই পোষ্টসমূহ? পিজিটি হ'ল ফিজিক্স, কেমেষ্ট্ৰি, বায়'লজি, ছায়েন্স, ইকনমিক্স, পলিটিকেল ছায়েন্স, জিঅ'গ্ৰাফী, হিষ্ট্ৰী, একাউণ্টেঞ্চি, বিজনেছ ষ্টাডিজ, মেথছ, হিন্দী আৰু ইংলিছ টিচাৰৰ বাবে। টিজিটি হ'ল ছ'চিয়েল ষ্টাডিজ, ছায়েন্স, মেথছ, ইংলিছ, সংস্কৃত এইবিলাক ছাবজেক্টৰ কাৰণে। আকৌ পিআৰটি টিচাৰ বিচৰা হৈছে আছামিজ লেংগুৱেজ, কম্পিউটাৰ ইনষ্ট্ৰাক্টৰ, নাৰ্ছ, কাউন্সিলৰ, য়োগা আৰু খেলৰ কোচৰ বাবে। পিজিটি পোষ্টৰ বাবে এডুকেশ্যনেল কোৱালিফিকেশ্যন বিচাৰিছে পোষ্ট গ্ৰেজুৱেট অৰ্থাৎ মাষ্টাৰ ডিগ্ৰী। আপুনি মাষ্টাৰ ডিগ্ৰী কমপ্লিট কৰিবই লাগিব। তাৰ উপৰিও বিচাৰিছে BA ডিগ্ৰী অথবা ইয়াৰ সমান্তৰাল আন কিবা ডিগ্ৰী। ঠিক আছে, ইয়াৰ উপৰিও বিচাৰিছে কেণ্ডিডেটজন হিন্দী অথবা ইংলিছ মিডিয়ামত শিকোৱাৰ বাবে প্ৰফিচিয়েণ্ট হ'ব লাগিব হিন্দী আৰু ইংলিছত। যিসকলে পিজিটি কম্পিউটাৰ ছায়েন্সৰ কাৰণে এপ্লাই কৰিব, সিহঁতৰ কাৰণে BEd ৰিকুৱাৰ্ড নহয়। BEd নহ'লেও সিহঁতে এপ্লাই কৰিব পাৰিব। নেক্সট আহিলে আমাৰ সন্মুখত টিজিটি। টিজিটিৰ কাৰণে ছ'চিয়েল ষ্টাডিজ, ছায়েন্স, মেথছ, হিন্দী, ইংলিছ, সংস্কৃত, আছামিজ এইকেইটা ছাবজেক্টৰ কাৰণে টিচাৰ বিচৰা হৈছে। ঠিক আছে, ইয়াৰ কাৰণে এডুকেশ্যনেল কোৱালিফিকেশ্যন বিচাৰিছে গ্ৰেজুৱেট অৰ ইকুইভেলেণ্ট ডিগ্ৰী। আপুনি গ্ৰেজুৱেশ্যন ল'ব লাগিব, BA, BSc যিয়ে আপোনাৰ গ্ৰেজুৱেশ্যন হ'লে হৈ গ'ল। ঠিক আছে, লগতে আপোনাক বিচাৰিছে আপোনাৰ গ্ৰেজুৱেটটো 50% মাৰ্কছ থাকিব লাগিব। 50% মাৰ্কৰ লগত আপুনি গ্ৰেজুৱেট কমপ্লিট কৰিব লাগিব আৰু আপুনি হিন্দী আৰু ইংলিছ দুইটাতে শিকাব পাৰিব লাগিব। টিজিটি SST পোষ্টৰ বাবে ইয়াৰ তলত দিয়া যিকোনো দুটা ছাবজেক্টৰ ওপৰত গ্ৰেজুৱেশ্যন হ'ব লাগিব। হয়তো হিষ্ট্ৰীত হ'ব পাৰে, জিঅ'গ্ৰাফীত হ'ব পাৰে, ইকনমিক্সত হ'ব পাৰে, পলিটিকেল ছায়েন্সত হ'ব পাৰে। পিআৰটি পোষ্টৰ বাবে আপুনি কৰিব লাগিব হাই ছেকেণ্ডাৰী পাছ, তাতে আকৌ 50% মাৰ্কৰ সৈতে। লগতে আপোনাৰ থাকিব লাগিব টিচাৰ ট্ৰেইনিঙত এখন ডিপ্ল'মা, যিখন আপোনাৰ 2 ইয়াৰ্ছৰ ওপৰত হ'ব লাগিব। 2 ইয়াৰ্ছৰ তলত হ'লে নহ'ব। আৰু লগতে হ'ব লাগিব হিন্দী আৰু ইংলিছ লেংগুৱেজত প্ৰফিচিয়েণ্ট, মানে আপুনি হিন্দী আৰু ইংলিছ ভাষা ইজিলি ক'ব আৰু লিখিব পাৰিব লাগিব। নেক্সট আহিলে আমাৰ কম্পিউটাৰ ইনষ্ট্ৰাক্টৰ। কম্পিউটাৰ ইনষ্ট্ৰাক্টৰৰ কাৰণে কম্পিউটাৰত ডিগ্ৰী অথবা ডিপ্ল'মা বিচৰা হৈছে, যিটো 1 বছৰতকৈ বেছি হ'ব লাগিব যিকোনো ৰেকগনাইজ ইউনিভাৰ্চিটি অথবা ইনষ্টিটিউটৰ ফালৰ পৰা। যিসকল কেণ্ডিডেটৰ BCA, PGDCA, BE, BTech এইবিলাক কমপ্লিট হ'ব, সিহঁতক অগ্ৰাধিকাৰ দিয়া হ'ব। নেক্সট আহিলে আমাৰ এক্সপাৰ্ট কোচেছ ইন ভলীবল এণ্ড বাস্কেটবল। ভলীবল আৰু বাস্কেটবলৰ কাৰণে কোচেছ বিচৰা হৈছে। ইয়াৰ কাৰণে এডুকেশ্যন কোৱালিফিকেশ্যন অৰ্থাৎ শিক্ষাগত অৰ্হতা বিচৰা হৈছে। যিকোনো নেশ্যনেল, ষ্টেট লেভেল অথবা ইণ্টাৰ ইউনিভাৰ্চিটি লেভেলত NS, NIS অথবা ৰিপ্ৰেজেণ্টেটেড ডিপ্ল'মা বিচৰা হৈছে। আৰু যিকোনো ৰিকগনাইজ ইনষ্টিটিউটত কোচিং এক্সপিৰিয়েঞ্চ বিচৰা হৈছে। আৰু যিসকল কেণ্ডিডেটে BPEd অথবা MPEd কমপ্লিট কৰিছে, সেইসকল কেণ্ডিডেটক প্ৰিফাৰ্ড দিয়া হ'ব। য়োগা টিচাৰৰ কাৰণে এডুকেশ্যনেল কোৱালিফিকেশ্যন অৰ্থাৎ শিক্ষাগত অৰ্হতা বিচৰা হৈছে গ্ৰেজুৱেশ্যন ডিগ্ৰী, মানে BA, BSc যিকোনো হ'লেই হ'ব, যিকোনো ৰেকগনাইজ ইউনিভাৰ্চিটিৰ ফালৰ পৰা। লগতে 1 বছৰৰ য়োগা ট্ৰেইনিঙো বিচৰা হৈছে। নেক্সট আহিছে আমাৰ কাউন্সিলৰ। কাউন্সিলৰ কাৰণে শিক্ষাগত অৰ্হতা MA, MSc চাইক'লজিত বিচৰা হৈছে ফ্ৰম এ ৰেকগনাইজ ইউনিভাৰ্চিটি। যিকোনো ৰেকগনাইজ ইউনিভাৰ্চিটিৰ পৰা MSc চাইক'লজিত MSc অথবা MA বিচাৰিছে। লগতে 1 ইয়াৰ পষ্ট গ্ৰেজুৱেশ্যন ডিপ্ল'মা বিচাৰিছে গাইডেন্স আৰু কাউন্সিলিঙত। গাইডেন্স এণ্ড কাউন্সিলিঙত 1 বছৰৰ পষ্ট গ্ৰেজুৱেট ডিপ্ল'মা বিচাৰিছে। অথবা MA, MSc, MCom লগতে BEd বিচাৰিছে, BEd অথবা MAd বিচাৰিছে। আৰু ইয়াৰ লগতে বিচাৰিছে গাইডেন্স এণ্ড কাউন্সিলিঙত 1 বছৰৰ পষ্ট গ্ৰেজুৱেট ডিপ্ল'মা। নেক্সট আহিছে আমাৰ নাৰ্ছ পদৰ বাবে। নাৰ্ছ পদৰ বাবে এডুকেশ্যন কোৱালিফিকেশ্যন অৰ্থাৎ শিক্ষাগত অৰ্হতা বিচৰা হৈছে ডিগ্ৰী বা ডিপ্ল'মা। নাৰ্ছিঙত ডিগ্ৰী বা ডিপ্ল'মা বিচৰা হৈছে যিকোনো ৰেকগনাইজ ইউনিভাৰ্চিটিৰ পৰা, ইনষ্টিটিউশ্যনৰ ফালৰ পৰা।
ঠিক আছে, তো এইখিনি আছিলে আমাৰ পোষ্টখিনি মই আকৌ আপোনাক এবাৰ ৰিপিট কৰি দিছোঁ। প্ৰথম পোষ্ট আছে PGT, তাৰপিছত আছে TGT, তাৰপিছত আছে PRT, তাৰপিছত আছে কম্পিউটাৰ ইনষ্ট্ৰাক্টৰ, তাৰপিছত আছে এক্সপাৰ্ট অথবা কোচেছ ইন ভলীবল আৰু বাস্কেটবল। নেক্সট আহিছে আমাৰ য়োগা টিচাৰ, তাৰপিছত আছে কাউন্সেলৰ, তাৰপিছত আছে নাৰ্ছ। ঠিক আছে, তো এইখিনি হ'ল পোষ্ট। এইখিনি পোষ্ট এপ্লাই কৰাৰ কাৰণে লাষ্ট ডেট দিয়া আছে 21/2/2019, ফেব্ৰুৱাৰী 21 তাৰিখ হ'ল লাষ্ট ডেট। এই ফৰ্মখন ফিল আপ কৰিব পাৰিব আপুনি এই ৱেবছাইটটোত। এই ৱেবছাইটটো হ'ল কেভিৰ অফিচিয়েল ৱেবছাইট। তো আপুনি নেক্সট আহিছোঁ আপুনি কেনেকৈ এপ্লাই কৰিব পাৰিব এই পোষ্টকেইটাৰ বিষয়ে, পোষ্টকেইটাত। ঠিক আছে, এই পোষ্টকেইটাত এপ্লাই কৰিবলৈ আপুনি যাব লাগিব এই লিংকটোত। ইয়াতে লিখা আছে চাওক, এডভাৰটাইজমেণ্ট ডিটেইল PL চেক। ঠিক আছে, তো ইয়াতে ক্লিক হিয়াৰ বুলি দিয়া আছে। আৰু মই আপোনাক জনাই থওঁ, যিসকল কেণ্ডিডেটে ইণ্টাৰভিউৰ কাৰণে মতা হ'ব সেইসকল কেণ্ডিডেটক কেন্দ্ৰীয় বিদ্যালয়ৰ অফিচিয়েল ৱেবছাইটত 25 ফেব্ৰুৱাৰীৰ পিছত গম পাই যাব। ঠিক আছে, তো আমি এপ্লাই কেনেকৈ কৰিব ইয়াক দেখাই দিছোঁ আপোনাক। ঠিক আছে, তো তাৰ বাবে আপুনি ক্লিক কৰিব লাগিব ইয়াতে। তাত ক্লিক কৰাৰ পিছত আপোনাৰ সন্মুখত খোল খাব এনেকুৱা এখন পেজ। ইয়াতে চাওক সকলোখিনি ডিটেইলছ দিয়া আছে। এইটো নটিফিকেশ্যন হয় কেন্দ্ৰীয় বিদ্যালয়ৰ ফালৰ পৰা। ঠিক আছে, তো ইয়াতে দিয়া আছে সকলোখিনি নটিফিকেশ্যন, নেম অফ পোষ্ট, কোৱালিফিকেশ্যন কি কি লাগিব, কেতিয়ালৈকে আপুনি ফৰ্ম ফিল আপ কৰিব পাৰিব। ঠিক আছে, তো এইখিনি মই আপোনাক কৈছোঁ, এইখিনি আপুনি প্লিজ এবাৰ পঢ়ি ল'ব। তাৰপিছত আহিছোঁ আমি ফৰ্মলৈকে। তো এইখন হ'ল আপোনাৰ ফৰ্মখনত ইয়াতে লিখিব আপুনি পোষ্ট এপ্লাইড ফৰ, ছাবজেক্ট যিখিনি আপুনি এপ্লাইড ফৰ। যদি আপুনি PGT TGT কোচৰ অথবা কোচৰ কাৰণে এপ্লাই কৰে ইয়াতে লিখিব। ইয়াতে আপোনাৰ নাম লিখিব, ফাদাৰ্ছ নেম লিখিব, হাজবেণ্ড নেম লিখিব। ঠিক আছে, তো এইখিনি ফৰ্ম ফিল আপ কৰিব। ফিল আপ কৰাৰ পিছত ইয়াতে আপুনি চাইন কৰিব, চাইন কৰাৰ পিছত আপুনি পঠাই দিব। তো আজিলৈকে আছিলে এইখিনিয়ে। তো আশা কৰিছোঁ আপোনালোকে সোনকালে এইখন ফৰ্মখন ফিল আপ কৰি ল'ব। যিখিনি প্ৰাৰ্থীয়ে শিক্ষকৰ চাকৰি বিচাৰি আছে তেখেতসকলৰ বাবে এইটো এটা যথেষ্ট ভাল অপশ্যন। ঠিক আছে, তো যদি ভাল লাগিছে আপোনাৰ এই ভিডিঅ'টো লাইক কৰিব, লগতে শ্বেয়াৰ কৰিব। যিসকলে প্ৰথমবাৰৰ বাবে আমাৰ এই চেনেলটো চাই আছে তেখেতসকলে ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।